বন্ধু-বান্ধৱীসকল নমস্কাৰ। দেওৰমনত আজি এখন জিলা ভিত্তিক য়োগা কম্পিটিশ্যন আছে। তাত মই বিশেষ ভিডিঅ' কৰিব নোৱাৰিলোঁ যদিও মই আৰ্ট ডিষ্ট্ৰিক্টৰ ভিডিঅ'টোৱে চাওকচোন। বন্ধু-বান্ধৱীসকল খেলখন এওঁলোকৰ সহায় সহযোগতহে সুকলমে পাৰ হ'বলৈ সক্ষম হ'ল। বন্ধু-বান্ধৱীসকল এয়া বেষ্ট অফ দ্য বেষ্ট প্ৰতিযোগিতা হৈ আছে। ইয়াত ভৰিৰ জোৰেৰে এটা আসন কৰিব লাগে, য'ত 5 মিনিট সময় থাকিব লাগিব। ইয়াত মই চিলেক্ট হৈছিলোঁ, কিন্তু তাৰপাছত হাতৰ জোৰেৰে এটা আসন কৰিব লাগিছিল, য'ত 3 মিনিট সময় ৰ'ব লাগিছিল। আৰু তাত চিলেক্ট কোনে হৈছে বেষ্ট অফ দ্য বেষ্ট প্লেয়াৰ। মই ভৰিৰ জোৰেৰে পাৰিলোঁ, কিন্তু হাতৰ জোৰেৰে আসনটোত বহু সময় ৰ'ব নোৱাৰিলোঁ, সেইবাবে মই বেষ্ট অফ দ্য বেষ্ট নাপালোঁ।